লাৰ্ণ এণ্ড এক্সপেৰিমেণ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। মই এটা কথা ক'ব বিচাৰোঁ, মোৰ দৃষ্টিগোচৰ হৈছে নৱম দশম শ্ৰেণীৰ বিজ্ঞানত থকা কাৰ্যকলাপবোৰ ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব নিদিয়ে আৰু প্ৰশ্নৰ উত্তৰখিনি উলিয়াই পঢ়ে, কিন্তু যদি পাঠ্যপুথিত থকা কাৰ্যকলাপ এক্সপেৰিমেণ্টবোৰ সম্পূৰ্ণকৈ বুজি লয় আৰু প্ৰেক্টিকেল কৰি লয়, তেন্তে নিশ্চয় পাঠৰ আঁতিগুৰি ভালদৰে বুজিব পাৰিব। তাৰে মই ছাত্ৰ ছাত্ৰীসকলক কাৰ্যকলাপৰ ওপৰত ক্ষুদ্ৰ জ্ঞান দিবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। লগতে মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মই প্ৰস্তুত কৰা সকলো ভিডিঅ' যথাসময়ত চাব পাৰে। প্ৰথম কাৰ্যকলাপ, বায়ুত মেগনেছিয়ামৰ ফিটা দহন আৰু পাত্ৰত মেগনেছিয়াম অক্সাইড সংগ্ৰহ। প্ৰথমতে আমি প্ৰেক্টিকেল কৰি চাওঁ আৰু তাৰ পিছত থিয়ৰিখিনি ধুনীয়াকৈ লিখি ল'ম। এইটো কৰিবলৈ সাৱধানতা ল'বা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল'বা আৰু চকুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা ল'বা। 1 নম্বৰ, এইটো হৈছে মেগনেছিয়ামৰ ফিটা আৰু ইয়াৰ পৰা মই 2 চেণ্টিমিটাৰ ফিটা মই কাটি ল'লোঁ। আৰু এইটো হৈছে বালিয়া কাগজ, আমি যাক সচৰাচৰ চিৰিজ পেপাৰ বুলি কওঁ। এই বালিয়া কাগজৰে প্ৰথমতে আমি ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব, যাতে এই মেগনেছিয়ামৰ ফিটাডালৰ পৃষ্ঠভাগত থকা ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ তৰফটো আঁতৰি যায় আৰু বায়ুত দহন কৰিবলৈ সুবিধা হয়। এইটো হৈছে চেপেনা আৰু এই চেপেনাৰ সহায়ত আমি ইয়াক চেপি ধৰিম আৰু আমি জ্বলি থকা মমত আমি গৰম কৰিম। নিশ্চয় আমি উজ্জ্বল শিখা আৰু মই এই বালিয়া কাগজৰ পৃষ্ঠাটোতে ৰাখিলোঁ, যিহেতু মোৰ হাতত এতিয়া কাঁচৰ পাত্ৰডাল নাই। আৰু এই যি ছাই উৎপন্ন হৈছে, সেই ছাইখিনি হৈছে মেগনেছিয়াম অক্সাইড। আমি অথনি পৰীক্ষাটো কৰি চালোঁ নিশ্চয়, আৰু সকলোৱে এই পৰীক্ষাটো বুজি পাইছোঁ যেন মোৰ অনুভৱ হয়, আৰু মই আশা কৰিছোঁ সকলোৱে বুজি পাইছা। গতিকে মই তাৰ ওপৰত আৰু দুটামান কথা ক'বলৈ ওলাইছোঁ, যে ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়া অধ্যায়ৰ নাম প্ৰথম অধ্যায়। ইয়াত উৎপন্ন হোৱা ৰাসায়নিক সমীকৰণটো হৈছে মেগনেছিয়াম অক্সিজেন গেছ যোগ কৰিলে মেগনেছিয়াম, মানে বিক্ৰিয়া কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। ইয়াত আমি দুইটো দিয়াৰ কাৰণ হ'ল, ইয়াত অক্সিজেন দুটা আছিল, ইয়াতো অক্সিজেন এটা আৰু মেগনেছিয়ামো এটা, কিন্তু মেগনেছিয়াম এটো এটা। ইয়াত 2 দিয়াৰ লগে লগে অক্সিজেন দুটা হৈ গ'ল, কিন্তু অক্সিজেন দুটা হোৱাৰ লগে লগে মেগনেছিয়ামো দুটা হৈ গ'ল।
গতিকে ইয়াত 2 দিয়াৰ কাৰণে মেগনেছিয়াম দুটা হ'ল, সেইকাৰণে কি কৰিলো এই মেগনেছিয়ামৰ আগতো 2 এটা দিলো। গতিকে আমাৰ এই সমীকৰণটো ধুনীয়াকৈ সন্তুলন কৰিলো। এই কাৰ্যকলাপৰ ওপৰত এই কাৰ্যকলাপটোৰ ওপৰত এটা পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন হ'ল যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? গতিকে আমি তাৰ উত্তৰটো আমি লিখি দিছো, তোমালোকে নোট কৰি ল'বা ধুনীয়াকৈ। আৰু যদি বুজি পাইছা আৰু যদি বুজি পোৱা নাই, যি হয় তোমালোকে কমেণ্ট বক্সত ধুনীয়াকৈ কমেণ্ট কৰিবা। যদি বুজি পোৱা নাই তেনেহ'লে মই চেষ্টা কৰিম বুজাই দিবৰ কাৰণে, সেইকাৰণে কমেণ্ট বক্সত জনাই দিবা। গতিকে উত্তৰটো তোমালোকে লিখি ল'বা। উত্তৰটো চোৱা, মেগনেছিয়াম ফিটাৰ পৃষ্ঠভাগত ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ থাকে। এই তৰপটোৱে ফিটাডালক সুৰক্ষা দিয়ে। এই তৰপটোক অপহৰণ বা আঁতৰাবৰ কাৰণে বা আঁতৰ কৰিবলৈ বালিয়া কাগজেৰে ঘঁহিব লাগে। এনে কৰিলে ফিটাৰ পৃষ্ঠভাগ পৰিষ্কাৰ হয় আৰু বায়ুত দহন হয়। নিশ্চয় সকলোৱে বুজি পাইছা, মই আশা কৰিছোঁ বুজি পাইছা। তোমালোকে কমেণ্ট বক্সত জনাবা যদি ইয়াত কোনোবা শব্দ বুজি পোৱা নাই বা আমি প্ৰেক্টিকেলটো কৰিলোঁ আৰু সেই প্ৰেক্টিকেলটো যদি বুজি পোৱা নাই তেনেহ'লে ধুনীয়াকৈ আমি বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। কমেণ্ট বক্সত জনাবা আৰু আমাৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব আৰু লাইকন টিপি দিবা, যাতে যথা সময়ত মই প্ৰস্তুত কৰা প্ৰতিটো ভিডিঅ'ই তোমালোকৰ ওচৰলৈ যায়। ধন্যবাদ।